আপুনি নিশ্চয়কৈ কাৰোবাৰ ঘৰত, অফিচত বা দোকানত দৌৰি থকা ৭টা বগা ঘোঁৰাৰ ছবি দেখা পাইছে। আপুনি জানেনে এই ৭টা ঘোঁৰা দৌৰি থকা ছবিখনৰ মহত্ব কি? কিয় মানুহে এই ছবি নিজৰ ঘৰৰ দেৱালত লগায়? বাস্তুশাস্ত্ৰৰ মতে দেৱালত ৭টা বগা ঘোঁৰাৰ ছবি লগোৱাটোৱে ঘৰলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে। ৭ সংখ্যা অতি শুভ বুলি গণ্য কৰা হয়, কিয়নো ৭ ফেৰে, সপ্তঋষি, ৰামধেনু আদিতো ৭টা সংখ্যা জড়িত হৈ আছে। জানো আহক কি মহত্ব আছে এই ছবিখনৰ। অকলে থকা ঘোঁৰাৰ ছবি কেতিয়াও লগাব নালাগে। ই শৰীৰৰ ক্ষতি সাধন কৰিব পাৰে। দৌৰি থকা ঘোঁৰাবোৰক প্ৰগতিৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ঘোঁৰাৰ ছবিয়ে আমাৰ কামত অগ্ৰগতি আনে আৰু ব্যৱসায়ত লাভ দিয়ে। যি ব্যক্তিয়ে দৈনিক দৌৰি থকা ঘোঁৰাৰ ছবি চায়, তেওঁৰ কামৰ ওপৰত সুপ্ৰভাৱ পৰে আৰু কামবোৰ দ্ৰুতগতিত আগবাঢ়ে। ঘোঁৰাবোৰক সমৃদ্ধি আৰু শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। যিখন ছবিত ঘোঁৰাবোৰ বিভিন্ন দিশত দৌৰি আছে, সেই ছবি ৰাখিব নালাগে। ঘোঁৰাবোৰ একে দিশত দৌৰি থকা হ'ব লাগে। ছবিখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াত ধূলি পৰি থাকিব নালাগে। ছবিখন ফটাটো উচিত নহয় আৰু পাৰিলে গ্লাছত বন্ধা হ'লে ভাল। ঘোঁৰাবোৰৰ ছবি পূব দিশত ৰাখিব লাগে। এই ছবি ঘৰত ৰাখিলে ঘৰত ধন আৰু শস্যৰ কোনো অভাৱ নহয়। ঘৰত মা লক্ষ্মী স্থায়ীভাৱে বাস কৰে। ঘোঁৰাৰ ছবি লগাওঁতে মনত ৰাখিব যে ঘোঁৰাবোৰ দেখাত সুখী যেন হ'ব লাগে। খং উঠি থকা ঘোঁৰাৰ ফটো লগাব নালাগে আৰু ঘোঁৰাবোৰে ৰথ টানি থকা হ'ব নালাগে। এই ছবিখন ঘৰত ৰাখিলে শীঘ্ৰেই ভাল চাকৰিৰ যোগ, চাকৰিত পদোন্নতি, সামাজিক সন্মান লগতে সম্পদো লাভ কৰে। এই ছবিখনে নেতিবাচক শক্তি দূৰ কৰি ইতিবাচক শক্তিৰ জাগ্ৰত কৰে। বিদ্যাৰ্থীৰ কোঠাত ৰাখিলে শুভ ফল লাভ পোৱা যায়। যি ঘৰত এই ৭টা ঘোঁৰাৰ ছবি সংলগ্ন কৰা হয়, তেওঁলোকে এটা কথা মনত ৰাখিব যে ঘোঁৰাৰ ছবিখন যুদ্ধস্থানৰ হ'ব নালাগে। ই সমুদ্ৰতীৰৰ বা সেউজীয়া ঘাঁহৰ ওপৰত হ'ব লাগে।